Hello, Samsters. A very good morning. I hope you all are fit and fine. মই আশা কৰোঁ তোমালোক আটাই ভালে আছা। Samsters, till now we have learned অফলা and কফলা. এতিয়ালৈকে আমি কি পঢ়িলোঁ? অফলা আৰু কফলা। আৰু এতিয়া তোমালোকে নিশ্চয় অফলা আৰু কফলা পঢ়িব পৰা হৈছা। হয়নে? ব'লা আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম আৰু চেপ্টাৰটোৰ নাম হ'ল দুটা বৰ্ণৰ শব্দ। Today we are going to learn a new chapter, two-letter words. Okay? So come with me through the video and try to learn. So today we are going to start our chapter 3, part 3. The name of the chapter is two letters word. দুটা বৰ্ণৰ শব্দ। Samsters, today we are going to learn two-letter words. So, now see, these are letters. These are alphabet. এইবিলাক হ'ল আমাৰ অসমীয়াৰ আখৰ, অসমীয়াৰ বৰ্ণ। হয়নে? এতিয়া আমি two-letter word কেনেকৈ বনাম চোৱা। Two-letter word কেনেকৈ হ'ব? How to make two-letter word? See, this one, ক। ক এটা বৰ্ণ, ক প্লাছ যোগ ল। এইটো চোৱা, ক এটা বৰ্ণ, ল এটা বৰ্ণ, ক যোগ ল। ক যোগ ল আমি কি পাম? ক আৰু ল যোগ হ'লে আমি পাম কল। ক ল কল। দুটা বৰ্ণৰ শব্দ, এইটো এটা বৰ্ণ, এইটো এটা বৰ্ণ। 1, 2, সেইকাৰণে এইটো কোৱা হয় দুটা বৰ্ণৰ শব্দ, two letter word, কল কল। ঠিক তেনেকৈ চোৱা, খ এটা বৰ্ণ, ৰ এটা বৰ্ণ, খ যোগ ৰ। খ যোগ ৰ কি হ'ব? খ যোগ ৰ খৰ। খ ৰ খৰ। এতিয়া চোৱা, ফ যোগ ল ফল। ফল ফল। ফ যোগ ল ফল। Now see, দন্ত থ যোগ দন্ত ন সমান দন্ত থ ন থন। These are two-letter words. So, Samsters, today we are going to read 10 two-letter words with pictures. So, come with me through the video.